हेलो एवरीवन आज मैं आपनलोকৰ মাজলৈ मैंगो एगलेस केকৰ रेसिपी এটা লৈ আহিছো আশা কৰো ভাল পাব আৰু ঘৰতে বনাই খাবলৈ বহুত ধুনিয়া হয় এইটো কেকৰ ৰেচিপি আৰু বহুত স্পঞ্জি হৈছে কেকটো আৰু একেবাৰে ৰিফাইন তেল ইউজ নকৰাকৈ এইটো কেক সহজতে ঘৰতে বনাব পাৰি তেতিয়া হলে বলক ভিডিওটো আৰম্ভ কৰো ফাৰ্ষ্টতে মই মিক্সি জাৰ এটাত এনেকুৱা ডাঙৰ কাপেৰে এক কাপ আম লৈছো আৰু এইটো কাপৰ জোখৰে এক কাপ চেনি লৈছো আৰু এইখিনি এতিয়া ভালদৰে ব্লেন্ড কৰি লম এয়া মোৰ ব্লেন্ড কৰা হৈ গল আৰু এবাৰ চামুচেৰে উঠাই দেখাই দিছো ধুনিয়া স্মুথ পেষ্ট বনিছে এনেকুৱাকৈ ব্লেন্ড কৰি লৈ লব এতিয়া মই ডাঙৰ বাটি এটা 2 কাপ ময়দা লৈছো আৰু চেনিখিনি যেটো কাপেৰে লৈছো ময়দাখিনি হিটো কাপৰ জোখেৰে লৈছো ইয়াতে এতিয়া যিখিনি মেংগো পেষ্ট বনাই লৈছিলো সেইখিনি এতিয়া ইয়াতে গোটেইখিনি ভালদৰে দি দিলো তাৰ পিছত ইয়াতে দিছো নিমখ অকনমান সোডা বেকিং সোডা অকনমান তাৰ পিছত এচামুচ বেকিং পাউডাৰ আৰু ধ্যান ৰাখিব বেকিং সোডা বেছিকে দি নিদিব আৰু এইখিনি এতিয়া ভালদৰে মিক্স কৰি দি দিছো এইখিনি কেতিয়াও ওভাৰফোল্ড নকৰিব ভালদৰে লাহে লাহে লাৰি থাকিব মই দেখুৱা ধৰণে এনেকৈ ভালদৰে লৰাই থাকিব আৰু এয়া আমাৰ ভালদৰে এইখিনি মিক্স হৈ গল বেটাৰখিনি আৰু ইয়াতে এতিয়া দি দিলো 4 চামুচ গাখীৰ আৰু এইখিনি এতিয়া এগেইন ভালদৰে মিক্স কৰি লম এতিয়া দিছো এইখিনি বাটাৰ আৰু এইখিনি অপচনেল হয় নিদিলেও কথা নাই এইখিনি এতিয়া ভালদৰে মেল্ট হৈ যোৱালৈকে মিক্স কৰি লম আৰু এয়া আমাৰ কেকৰ বেটাৰ ৰেডি এবাৰ দেখাই দিছো কনসিস্টেন্সিটো এনেকুৱা ধৰণৰ হলে গম পাব ৰেডি হৈ গল কেকৰ বেটাৰ এতিয়া মই এনেকুৱা ধৰণৰ বাটি এটাত অকনমান ৰিফাইন দি চাৰিওফালে হাতেৰে লগাই লৈছো আৰু আপোনালোকৰ ওচৰত যদি ব্ৰাছ আছে তেল লগা তেতিয়া ব্ৰাছেৰে লগাই লব মই এনেকে হাতেৰে ভালদৰে সাইডে সাইডে লগাই দিছো আৰু ইয়াতে এতিয়া ময়দা দি দিছো এনেকে চাৰিওফালে দি দিব আৰু এনেকে ময়দা লগাই ললে কেকটো অকনো লাগি নধৰে ধুনিয়াকৈ এৰি আহে এনেকে ঘুৰাই ঘুৰাই লগাই লব আৰু এয়া আমাৰ লগাই লোৱা হৈ গল ইয়াতে এতিয়া যিখিনি মই কেকৰ বেটাৰ লৈছিলো এইখিনি এতিয়া ইয়াতে দি দিছো আৰু এইখিনি দিয়াৰ পিছত ভালদৰে টেপটেপাই দিছো যাতে ভালদৰে সেট হৈ যায় আৰু ইয়াতে এতিয়া মই ড্ৰাই ফ্ৰুটছ অকনমান দি দিম আৰু লগতে মই 4টা কাপকেকো বনাম সেইখিনিও বাটিটোত লোৱাৰ নিচিনাকৈয়ে লৈছো মই দেখুৱাই নিদিলো আৰু এইখিনিটো এতিয়া ভালদৰে ড্ৰাই ফ্ৰুটছ খিনি ওপৰত দি দিছো আৰু দিলে দেখিবলৈও ভাল লাগে খাবলৈও ভাল লগা হয় আৰু নিদিলেও কথা নাই বাৰু আৰু এয়া আমাৰ কেকৰ বেটাৰ ধুনিয়াকৈ ৰেডি হৈ গল এইফালে মই ডাঙৰ সস এটা 10 মিনিটৰ বাবে প্ৰিহিট কৰি লৈ ইয়াতে ষ্টেণ্ড এডাল দি পেলাই কেকৰ যিখিনি বেটাৰ বাটিটো দিছিলো এই বাটিটো দি ঢাকন লগাই দিছো আৰু আনফালে ননষ্টিকৰ কেৰাহী এখন তাৰে ঢাকনটোত এনেকুৱা যেটো ফুটা আছে এটো ফুটা মাৰি লব আৰু ইয়াতে এডাল ষ্টেণ্ড দি পেলাই কাপকেক কেইটা দি দিছো আৰু এইখিনি ভালদৰে ঢাকন লগাই দিলো আৰু এইখিনি এতিয়া 45 মিনিটৰ বাবে ৰাখি দিম আৰু এয়া আমাৰ 45 মিনিটৰ পিছত কেক ৰেডি আৰু কেকখিনি হৈছে নে হোৱা নাই এটো চাবলৈ টুথপিক এডাল লৈছো আৰু এইটো ভালদৰে কেকৰ ভিতৰত সোমাই দিছো আৰু যদি টুথপিকডাল ধুনিয়াকৈ সাফা হৈ ওলাই আহে তেতিয়া গম পাব কেক অলৰেডি হৈ গৈছে আৰু কেকটো উঠাই আনি এনেকে ছুৰী এখনেৰে কাটি লৈছো আৰু ভালদৰে প্লেট এখনত বাকি দিছো চাওক লাগি আহা নাই ধুনিয়াকৈ এৰি আহিছে এনেকে ঘৰত বনাই খাই চাব বহুত ভাল লাগে আৰু মই আজিৰ কেকটোত কোনো ধৰণৰ ফুড কালাৰ ইউজ কৰা নাই আৰু এবাৰ কাপ কেকটো উলিয়াই দেখুৱাই দিছো লাগি অহা নাই
ধুনীয়া স্পঞ্জি হৈছে আৰু খাবলৈ বহুত ধুনীয়া টেষ্ট হৈছে। এনেকৈ কম ইনগ্ৰিডিয়েণ্টছেৰে ঘৰতে কেক বনাই খাওক। এবাৰ ৰাউণ্ড কেকটো মই কাটি পেলাই দেখুৱাই দিছোঁ আপোনালোকক কেনেকুৱা হৈছে। চাওক বহুত ধুনীয়া স্পঞ্জি হৈছে। মই অলপ গৰমে থাকোঁতে কাটি দিলোঁ। আপোনালোকে ভালদৰে ঠাণ্ডা হোৱাৰ পিছত কাটি ল'ব, তেতিয়া বেছি ভাল হয়। আৰু যদি মোৰ ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ কৰিব, লগতে মোৰ নতুন চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।